নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। ভাবিলোঁ ৰেচিপি ভিডিঅ' বহুত দিন দিয়া নাই, এতিয়া ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ। তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। নিশ্চয় আপোনালোকে গমেই পাইছে এয়া মই কি লৈছোঁ। এয়া অমিতাৰ ফুল লৈছোঁ আৰু আজি অমিতাৰ ফুলৰ ভাজিখন কেনেকৈ বনাই মই তাকে দেখুৱাব বিচাৰিছোঁ। তেন্তে দেৰি নকৰোঁ, চাই থাকক ভিডিঅ'টো। মই কেৰাহীখন গৰম কৰি লৈছোঁ, তাৰপিছত মিঠাতেল দি দিছোঁ অলপ। মিঠাতেলখিনি ভালদৰে গৰম হ'ব দিছোঁ। তাৰপিছত মই এটা ডাঙৰ চাইজৰ পিঁয়াজ দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই ফুলখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাম। তাৰপিছত মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি 10-15 মিনিটমান ভালদৰে ভাজি ল'ম। এতিয়া মই ভাজি আছোঁ, এইখিনি মই 10-15 মিনিটমান ভাজি ল'ম আৰু বেছি জৰজৰীয়াকৈ ভাজিব বিচাৰিলে অকণমান জুইটো কমকৈ দি আপুনি ভাজি থাকিব পাৰে। এয়া মই মোটামুটি 15 মিনিটমান হওঁতে এনেকুৱা হৈছে। এইখিনি আছিলে আজি ভিডিঅ'টো। ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ কাৰণে আজিলৈ বাই বাই।